এতিয়া মোৰ কথাটোকে বিশ্ববাসীয়ে আঁকোৱালি লৈছে। সেইকাৰণে মই গৌৰৱ অনুভৱ নকৰোঁ, কিন্তু দুখ লাগে এইটোৱে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ। মানে পৃথিৱীৰ কোনো এখন দেশত শিক্ষানীতিত পৃথিৱীক ভাল পাবলৈ নাই। জনগোষ্ঠীয় মানুহবিলাক সদায় প্ৰকৃতিৰ পৰা লয়, প্ৰকৃতিক দিয়ে। তিনিটা বস্তুৱে কিনে বজাৰৰ পৰা, নিমখ, জুই চলা, কেৰাচিনটো, বাকীবোৰ হাবিৰ পৰা পায়। সেইকাৰণে জনগোষ্ঠীৰ মানুহে গছ ৰুবই লাগিব, কাৰণ আমাৰ মৰিব সময়ত মৃতকক আপং দিয়ে। অৰণ্য মানৱ যাদৱ পায়েং ওৰফে মোলাই এতিয়া অকল ভাৰতৰ নহয়, সমগ্ৰ বিশ্বৰ এগৰাকী আগশাৰীৰ প্ৰকৃতিবিদ হিচাপে নিজকে চিনাকি দিবলৈ সক্ষম হৈছে। মাজুলীত ব্ৰহ্মপুত্ৰ নৈৰ এটা বালিচাপৰিত জন্মগ্ৰহণ কৰা যাদৱ পায়েঙে আজিৰ পৰা কেইবা দশক পূৰ্বে মাত্ৰ 19 বছৰ বয়সতে এখন অৰণ্য গঢ়ি তোলাৰ বাবে আগবাঢ়ি আহিছিল। 1979 চনত বহুতো সাপৰ মৃত্যু হোৱা দেখি প্ৰথমতে তাত এখন বাহনি স্থাপন কৰিছিল। তাৰ পিছত লাহে লাহে ই এখন ডাঠ হাবিলৈ পৰিৱৰ্তন হৈছিল। এইখন হাবিয়েই সম্প্ৰতি বাঘ, হাতী, বান্দৰ, হৰিণ, শগুন আদিৰ বিচৰণ ভূমি হৈ পৰিছে। য'ত পঢ়িছিলোঁ কাষতে এজন বিজ্ঞানী আছিল। আমাক সৰু অৱস্থাৰ পৰা শিকাইছিল। কৃষি বিজ্ঞানী হ'লেও বোটানিকেলৰ আছিল। তেখেতে আমাক কৈছিল যে গছ পুলিটো ৰুলেই নহ'ব, গছ পুলিটো ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ আৰু গছৰ নাম জানিব লাগিব। তেতিয়া আমাক তেনেকৈ হাতে কামে কৰি দেখাইছিল আৰু কৰিছিলোঁ। আৰু সেইদৰে সেই সময়ত মোক পাণ পুলি ৰুবলৈ দিয়ে। পাণ পুলিটো চবৰ হাতত নহয়, আগত ডাকৰ বচনত আছে, একে আহিনে ধান, 3 শাওনে পাণ, 3টা শাওনতহে ছিঙিব পাৰে। কিন্তু মোৰটো উল্টা হৈ গৈছিল, একেটা শাওনতে ছিঙি খাব পাৰিছিল। তেতিয়া সেইজন বিজ্ঞানীয়ে বৰ্তমান এতিয়া তেখেতৰ বয়স 93 বছৰ আৰু এতিয়া জীৱিত আছে। তেখেতে মোক এদিন আহি ক'লে, চাওঁ তোৰ হাতটো চাওঁ, আহি পেলাচোন। তেতিয়া মোক কৈছিল, তই এইটো কামকে কৰিবি, এদিন পৃথিৱীৰ আদৰ্শবান হ'বি। আৰু এইবোৰ কৰোঁতে সাৱধান, কুকুৰে বকি থাকিব, হাতীয়ে ঘূৰি নাচায়, তোৰ কামটোহে তই কৰিবি। এতিয়াও সেইজন বিজ্ঞানীয়ে মোৰ হাবিলৈ যায় 93 বছৰ বয়সত। সেইকাৰণে উৎসাহ উদ্দীপনা সৰু অৱস্থাই পাইছিলোঁ আৰু বিভিন্ন গণ্যমান্য ব্যক্তি পাইছিলোঁ। আজিলৈকে মই সূৰ্য উঠা দেশৰ পৰা সূৰ্য পোৱা দেশলৈ গ'লেও মই বেয়া পালোঁ পোৱাই নাই। কোনোবাই যদি অকণমান নাজানে, নজনাৰ কাৰণে চাগে কৈছে, মই বেয়া পাব নাজানো। সেইকাৰণে মই যেতিয়া সেই বস্তুটো হৈছিল, মই 1979 চনৰ প্ৰলয়ংকৰী বানপানী যেতিয়া চীন দেশৰ পৰা অৰুণাচল প্ৰদেশৰ পৰা বহু জাবৰ জোঁথৰ আহিল, আহি 10 কিলোমিটাৰ খহাই নিয়া ঠাইবিলাক দমদমীয়া বালি হ'ল। সেই দমদমীয়া বালিত বহু জাবৰ জোঁথৰ অহাৰ কাৰণে তাৰ মাজত বহুত সাপ আহিছিল। আগত কি হয়, জেঠ মাহত 1200 হয়, সেই বছৰ 2300 মাৰিছিল, যাৰ বিনিময়ত বালিৰ উত্তাপত তাতে শতাধিক সাপবোৰৰ মৃত্যু হৈছিল। শুকান মাছৰ আগতে বালিত ওলাই মৰি আছিল। মই সৰুতে দেখা গাঁওখন, সৰুতে দেখা চৰাই চিৰিকটি, সৰুতে দেখা জীৱ জন্তু, গছ গছনি চাবৰ কাৰণে এদিন কি হাবিলৈ মনত পৰি ঠাইলৈ গুচি গ'লোঁ। গৈ দেখিছোঁ সাপবোৰ দেখিলোঁ, মনত বহুত দুখ লাগিল, চকুৰ পানীটো ওলাইছে। আমিতো এনেকৈ মৰিব লাগিব, গতিকে সাপ নমৰিবৰ কাৰণে কি ব্যৱস্থা কৰা হ'ব। তেতিয়া 5 কিলোমিটাৰ আঁতৰত দেউৰী সম্প্ৰদায় আইতা ককাহঁতৰ গুৰিলৈ গ'লোঁ। যে এই যে সাপবোৰ মৰি গ'ল, সাপটো মৰি গ'ল, সাপ নমৰা কিবা ব্যৱস্থা আছেনে? তেতিয়া আইতা ককাহঁতে কৈছিল, বিশ্বৰ আটাইতকৈ ওখ ঘাঁহটো ৰুবলৈ কৈছে। মই তেতিয়া বুজি পোৱা নাই, মোৰ তেতিয়া বয়স 14-15 বছৰ বয়স আছিল। পৃথিৱীৰ আটাইতকৈ ওখ ঘাঁহটোতো মই কেনেকৈ বুজি পাম, বুজি নাপালোঁ। তেতিয়া তেওঁলোকে কৈছিল, বিশ্বৰ আটাইতকৈ ওখ ঘাঁহটো হ'ল বাঁহ, বাঁহ ৰুলে ছাঁ হ'ব, ছাঁ হ'লে সাপ নমৰিব আৰু তই গছ পুলি ৰুই গৈ থাক। তেওঁলোকে 50টা বাঁহৰ মূৰা 25টা বাঁহ দিলে। সাপ মৰা ঠাইতে ঘেৰি লৈ তাতে 50টা মাটি কলহ কিনি আনি ফুটা কৰি ধান খেৰ এডাল সোমোৱাই 5 দিনৰ মূৰে মূৰে পানী দি বাঁহ লহপহকৈ যিবোৰ গুটি আছিল সেইবোৰ গজিলে। গছ পুলি ৰুওঁতে 30 বছৰত এক অটব্য অৰণ্যত পৰিণত হ'ল, যাৰ বাবে শতাধিক হৰিণ আহিল। হৰিণ হোৱাৰ লগে লগে গড় আহিল, ঢেকীয়াপতীয়া বাঘ আহিল, বিলুপ্ত পৰ্যায়ৰ শগুন আহিল আৰু গড় আহিল।
তাৰ পাছতে আকৌ হাতী আহি 150 ব্ৰহ্মপুত্ৰৰ বালিচাপৰিত এখন অৰণ্য স্থাপন কৰি হাতীৰ জাকক আমন্ত্ৰণ কৰি মানুহৰ ঘৰ দুৱাৰ তহিলং কৰাৰ অপৰাধত স্থানীয় ৰাইজে সভা পাতি পায়েঙৰ হাবিখন কাটিবলৈ আগবাঢ়িছিল। পায়েঙে সজোৰে ইয়াৰ প্ৰতিবাদ কৰিছিল। হাতী আহোঁতে বহুত দুৰ্যোগৰ সন্মুখীন হৈছোঁ। মানুহে মোক দেখিব নোৱাৰা হ'ল। তই এই হাবিখন নকৰা হ'লে হাতীয়ে আমাৰ আহি ঘৰ দুৱাৰ নাভাঙিলেহেঁতেন। সেইকাৰণে এই গছবোৰ যদি কাটি পেলাওঁ তেতিয়াহ'লে হাতীটো নাহিব। তেওঁলোকে মিটিং কৰি এদিন মোৰ তালৈ আহিল, দা কুঠাৰ লৈ কৰদ কুঠাৰ লৈ গছবোৰ কাটিবৰ কাৰণে। তেতিয়া মই কৈছিলোঁ, প্ৰথমতে মোক কাটিব লাগিব, তাৰপিছতে মোৰ গছ কাটিব পাৰিব। মোৰ গছে কাৰো ঘৰ ভগা নাই। গছৰ কাৰণে, হাতীৰ কাৰণে আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, MLA আছে, MP আছে, চিফ মিনিষ্টাৰ, ভাৰতৰ প্ৰধানমন্ত্ৰী আছে। তেওঁলোকৰ লগত যোগাযোগ কৰক। মই গছ কাটিবলৈ নিদিওঁ। মোৰ কথা শুনি তেওঁলোক গুচি গ'ল। অসমৰ সংবাদ মাধ্যমক এইকাৰণে ধন্যবাদ জনাব লাগিব। বহুত দুখ কষ্ট অতিক্ৰম কৰি 18 কিলোমিটাৰ অকাই পকাই গৈ মোৰ হাবিলৈ পালেগৈ। মই যিদিনা আহিছে তেওঁলোক অহাৰ দিনাকে 9টাকৈ গৰু বাঘে মাৰিছে, 3টাকৈ গড় আছে, 150কৈ হাতী আছে। মই ভাবিলোঁ তেওঁলোক চোৰাং চিকাৰী হ'ব পাৰে, সেইকাৰণে সেইদিনা ঘূৰাই পঠালোঁ। পিছদিনা মাঘৰ বিহু আছিল। মাঘৰ বিহুদিনাখন আহি এখন ফুলাম গামোচা, চেলেং চাদৰ এখন 500 টকা আৰু প্ৰমাণ পত্ৰ দি কৈছিল, আপুনি বহুত ভাল কাম কৰি আছে, কৰি গৈ থাকক, আমিবোৰ লগত আছোঁ। কিন্তু আজি সেইজন যাদৱ পায়েঙক লৈ বিশ্বই গৌৰৱ কৰিব পৰা হৈছে। 1910 চনত সংবাদ মাধ্যমৰ জৰিয়তে প্ৰথম পায়েঙৰ এই হাবিখনৰ বিষয়ে ৰাইজৰ মাজত প্ৰচাৰ হৈছিল। মোলাই কাথনি নামেৰে জনাজাত এই হাবিখনৰ স্ৰষ্টা যাদৱ পায়েঙক 1912 চনত নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে অৰণ্য মানৱ, ফৰেষ্ট মেন অৱ ইণ্ডিয়া নামেৰে অভিহিত কৰিছিল। ইয়াৰ পিছত এইজন মাজুলীৰ মোলাইৰ যশ সমগ্ৰ বিশ্বত প্ৰচাৰ হৈ পৰিছিল। পদ্মশ্ৰী উপাধিৰে সন্মানিত যাদৱ পায়েঙে ফ্ৰান্স, মেক্সিকো, ডুবাই, টাইৱান আদি দেশত প্ৰকৃতি ৰক্ষাৰ বাবে কাম কৰি আছে। মেক্সিকো চৰকাৰে সেই দেশত গছপুলি ৰোপণ কৰাৰ বাবে তেওঁক 10 বছৰৰ ভিছা প্ৰদান কৰিছে। ইউনিভাৰ্চিটিয়ে মোক সেই হাবিৰ মাজৰ পৰা মাতি নি 3 দিন 3 ৰাতি প্ৰতিটো গছ গছনি, প্ৰতিটো চৰাই চিৰিকটি, প্ৰতিটো জীৱ জন্তুকে অধ্যয়ন কৰি এডভান্স ছায়েন্স স্কুলৰ চাইণ্টিষ্টসকলে 19 জন চাইণ্টিষ্ট, 9 জন MP আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই সন্মানটো 3:30 বজাত মোক প্ৰদান কৰিছিল। ফৰেষ্ট মেন অফ ইণ্ডিয়া টাইটেলটো তেওঁলোকে সন্মান জনাইছিল। তেতিয়া সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাতি 3:30 বজাতে ফোন কৰিছে, দেশৰ আগশাৰী ইউনিভাৰ্চিটিত দেশৰ গৌৰৱৰ কাৰণে তোমালৈ শুভেচ্ছা জনাওঁ। মই তেতিয়া হুকৈ কান্দি দিলোঁ। কন্দা দেখি তাত থকা বিজ্ঞানীসকল, তাত থকা MP সকল, তাত থকা ছাত্ৰ ছাত্ৰীসকলে সুধিছিল কিয় কান্দিছিল। এতিয়া অসমৰ বৰ্ণনাটোতো অন্যত ক'ব নোৱাৰি, গতিকে আৰু মোৰ ল'ৰা ছোৱালীবোৰ সৰু সৰু, হাবিৰ মাজতে এৰি থৈ আহিছোঁ আৰু জীৱ জন্তুৰে ভৰা এসপ্তাহ দিন আছোঁ। মোৰ সেইকাৰণে মনত পৰিছে, মোৰ চকু পানী ওলাইছে। কিন্তু মোৰ সেইটো বেদনা নাছিল। মোৰ বেদনাটো আছিল অসমত 3খনকৈ ইউনিভাৰ্চিটি আছে, নিচেই কাষতে টুকুলাই চাহ গৱেষণা কেন্দ্ৰ আছে, নিচেই কাষতে ৰিচাৰ্চ লেবৰেটৰী আছে, নিচেই কাষতে কৃষি বিশ্ববিদ্যালয় থাকোঁতে জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে সেই হাবিৰ মাজৰ পৰা মাতি নি এই সন্মানটো দিয়াৰ কাৰণে দুখ বেদনাৰে কান্দিলোঁ। বুধবাৰে নলবাৰী জিলাত উপস্থিত হৈছিল এইজন অৰণ্য মানৱ। জিলাখনৰ 2খন আগশাৰীৰ শিক্ষানুষ্ঠান জৱাহৰ নৱোদয় বিদ্যালয় আৰু অসম ভেলী একাডেমীৰ 2টা অনুষ্ঠানত ভাগ লয় এইজন আগশাৰীৰ প্ৰকৃতিবিদে। এই চেগতে অৰণ্য মানৱগৰাকীৰ মনৰ ভাৱ জানিবলৈ আমি তেওঁৰ সৈতে কথা পাতিছিলোঁ। এইবোৰ বস্তুৰ প্ৰকৃতিৰ কাম কৰিলে সৰু অৱস্থাৰ পৰা শিকিব লাগিব। এইটো কিতাপত পঢ়িলে নহ'ব, হাতে কামে কৰিব লাগিব। তেতিয়া সেইটো সৰু অৱস্থাৰ পৰা থকাৰ কাৰণে হয়তো শিক্ষানীতিত এইটো নাই, নথকাৰ ফলত আজি পৃথিৱীৰ ভাৰসাম্য হেৰাই গৈছে।
হেৰাই যোৱাৰ কাৰণে এতিয়া পৃথিৱীয়ে ক'ভিডে বিশ্ববাসীক সোঁৱাই দিছে। এতিয়া সকলোৱে গছ থাকিলে প্ৰাণী জগত থাকিব, গছৰ অবিহনে প্ৰাণী জগত জীয়াই থাকিব নোৱাৰে। সেইকাৰণে গোটেই বস্তুখিনি চাই মই সৰু অৱস্থাৰ পৰা তৃতীয়মান শ্ৰেণীৰ পৰা বিজ্ঞানীৰ লগত থকা আৰু বৰ্তমানলৈকে যিমান দেশ বিদেশ গৈছোঁ ভাৰতীয় বিজ্ঞানীসকল বা পৃথিৱীৰ বিজ্ঞানীসকলৰ লগত থাকোঁ আৰু যিটো অনুভৱ কৰিছোঁ, এতিয়া মোৰ কথাটোকে বিশ্ববাসীয়ে আঁকোৱালি লৈছে। সেইকাৰণে মই গৌৰৱ অনুভৱ নকৰোঁ, কিন্তু দুখ লাগে এইটোৱে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ। মানে পৃথিৱীৰ কোনো এখন দেশত শিক্ষানীতিত পৃথিৱীক ভাল পাবলৈ নাই। যিমান দিন থাকোঁ সিমান দিন ছাত্ৰ ছাত্ৰী ভাৰতীয় প্ৰশাসনৰ লগত থাকি সিহঁতক পৃথিৱীক ভাল পাবলৈ শিকোৱাটো, গছ পুলিটো ৰুলেই নহ'ব, গছ পুলিটো ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ আৰু গছৰ নাম জানিব লাগিব। আপুনি অনুপ্ৰাণিত কেনেকৈ হ'ল? অনুপ্ৰাণিত মই সৰু অৱস্থা, আমি সুস্থীয় মানুহবিলাক সদায় প্ৰকৃতিৰ পৰা লয়, প্ৰকৃতিক দিয়ে। 3টা বস্তুৱে কিনে বজাৰৰ পৰা, নিমখ, জুই চলা, কেৰাচিনটো, বাকীবোৰ হাবিৰ পৰা পায়। সেইকাৰণে জনগোষ্ঠীৰ মানুহে গছ ৰুবই লাগিব, কাৰণ আমাৰ মৰিব সময়ত মৃতকক আপং দিয়ে উৎসাহ কৰে বা যিকোনো যিমানবিলাক যি হয় আমাৰ সেইটো নেচাৰ। এতিয়ালৈ ছাৰ কিমানখন দেশ আপুনি মানে আমন্ত্ৰণ পালে? দেশ মানে বিশ্বৰ সকলো 195খন দেশত লগ পাওঁ, কিন্তু সেইটো বিশ্ব সন্মিলনত প্ৰায় ফ্ৰান্সত হয় এই বিশ্ব সন্মিলনত। আৰু এইবছৰ G20, G20 সেইবিলাক ভাৰতত হৈছে। বিশ্বৰ সকলোকে পাইছোঁ, সেইটোত এটেণ্ড হৈছোঁ। আৰু অহা বছৰলৈ বিশ্ব সন্মিলন কিয়নি ডুবাইত হ'ব, তেতিয়া আমন্ত্ৰণ কৰিব, মোক কৈছে, মানে জনাইছে। তেতিয়া তেওঁলোকক এটাই কথা কৈছোঁ, 2টা বিষয় হৈছে, এটা বিষয় বছৰেকত 7 দিন লকডাউন দিয়া, তেতিয়া পৃথিৱীৰ ভাৰসাম্যটো ঘূৰি আহিব, আৰু মহিলাসকলক 60% সংৰক্ষণ দিয়া। অসম ভেলী একাডেমীত ভাষণ প্ৰসংগত তেওঁ কয় যে পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ বিশ্বত প্ৰতি বছৰে কমেও 7 দিন লকডাউন দিয়া অতি প্ৰয়োজন হৈ পৰিছে। তেওঁ পুনৰ কয় যে অসমত মানুহে গছ ৰুব নালাগে, কেৱল গছ কটা বন্ধ কৰিলেই হ'ল। তেওঁ ছাত্ৰ ছাত্ৰীসকলক প্ৰাথমিক পৰ্যায়ৰ পৰাই গছ ৰোপণৰ শিক্ষা দিবলৈও আহ্বান জনায়। পিছদিনাখন আকৌ বম্বেত গৈছোঁ। বম্বে পোৱাৰ লগে লগে চন্দ্ৰ মুখানান হলত মূৰত হাত দি APJ আব্দুল কালাম ছাৰে কৈছিল, বিশ্বৰ আটাইতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 কেজি ডায়মণ্ড চেৱাৰ 2 লাখ টকা চেক দিছোঁ। বিশ্ববাসীৰ কাৰণেই কৰিবলৈ কৈছে। आपका सब्जेक्ट एंड स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा बड़ा मीटिंग में मत चाहिए। ये नहीं इंडिया में इन्वाइट करेगा जाने पाएगा, ऐसे ही नहीं, ऑल ओवर वर्ल्ड जब इन्वाइट करेगा आप जाने पाएगा। तार 3 दिन पिछते आको मात्र इवेंट ग्लोबल टू पेरिस गसे मुख कापुर पिंधाइছে, চৰাই 7 সাগৰ 13 নদী পাৰ কৰি সূৰ্য উঠা দেশৰ পৰা সূৰ্য পোৱা দেশলৈ আনিছে, অন্যটো অনা নাই। গতিকে গছ গছনিৰ পৰা, চৰাই চিৰিকটিৰ পৰা, জীৱ জন্তুৰ পৰা আমাৰ শিকিবলগীয়া কিমান আছে। পিছদিনা যেতিয়া ইভেণ্ট হ'ল, সমগ্ৰ বিশ্বৰ 195খন দেশৰ বিজ্ঞানীসকলে ঘোষণা কৰিলে যে গছৰ অবিহনে আৰু পৃথিৱীক কোনেও বচাব নোৱাৰে। সমগ্ৰ বিশ্বই ধ্বংস কৰাৰ বিনিময়ত এজন মানুহে সৃষ্টি কৰাৰ কাৰণে মোক তাত এজোপা গছ পুলি ৰুবলৈ আৰু বিশ্বৰ সেইখন কিতাপত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে তেওঁলোকে আমন্ত্ৰণ কৰি লৈছিল। তাৰপিছত আৰু ভাৰতলৈ ঘূৰি আহিলোঁ। ভাৰতলৈ ঘূৰি আহি দেখিছোঁ ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত গৈ মই দেখিছোঁ 1972 চনতে ছুইডেনৰ ষ্টকহোমত 113খন ৰাষ্ট্ৰই ঘোষণা কৰিছিল। তেতিয়াই জলবায়ু পৰিৱৰ্তন হৈছিল। ভাৰতবৰ্ষত 1973 চনত পাঠ্যক্ৰমত সোমাই ল'লে। 1976 চনৰ পৰা 5 জুনটো বিশ্ব পৰিৱেশ দিৱস পালন কৰে। ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত গৈ মই দেখিছোঁ একেটা গাঁততে বিশ্ব পৰিৱেশ দিৱস পালন কৰে, গছ এজোপাও নাই। নে ভাৰতীয় শিক্ষাটো এনেকুৱা নেকি? ডাঙৰবোৰে গছ কাটে, সৰু সৰু ল'ৰা ছোৱালীবোৰক গছ পুলিবোৰ উঘালি জান মৰা। সেইদিনাৰ পৰা যদি উঘালিও নিদিলেহেঁতেন আজি 42 বছৰে ইমান গোলকীয় উষ্ণতা নহ'লেহেঁতেন। সেয়েহে শিক্ষাক অগ্ৰাধিকাৰ দি এনভাইৰমেণ্টেল ছায়েন্স, পৰিৱেশ বিজ্ঞান LP স্কুলৰ পৰা দিব লাগে, পৰিৱেশ শিক্ষক দিব লাগিব, পৰিৱেশ ইউনিভাৰ্চিটি দিব। যেতিয়া এটালৈ LP স্কুলত নাম লগাব, এজোপা গছ ৰুব, সি প্ৰেক্টিকেলি 5 বছৰত ডাঙৰ কৰিব লাগিব। তাৰ অক্সিজেনটো সি নিজেই ল'ব।
পিছৰ 5 বছৰত আৰু এজোপা ৰুব, বিশ্ববাসীক দিব। তেতিয়া ভাৰতে নালাগে পৃথিৱীত কিমান ছাত্ৰ ছাত্ৰীয়ে বছৰি এডমিশ্যন লয়, 2 বছৰত কিমান হ'ব, 3 বছৰত কিমান 4 বছৰত 10 বছৰত অল অভাৰ ৱৰ্ল্ড গ্ৰীণ হৈ যাব। সেইখিনি ল'ৰা ছোৱালী নতুন পৃথিৱী কৰিব। ইহঁতে ৰোৱা গছ কোনোদিন কাটিব নিদিব, ইহঁতৰ গছৰ ওপৰত পৰা চৰাই মাৰিব নিদিব, ইহঁতৰ গছৰ তলত থকা জীৱ জন্তু মানুহ সেই আদিম যুগৰ পৰা সংৰক্ষণ নকৰা তাহাঁতে পাৰিব, আনে নোৱাৰে। আমি বুঢ়া শালিকাই মাত নলয় আৰু এইবোৰ শিক্ষা দিওঁতে সদায় ক্লাছ 10লৈকে মাতৃভাষাত শিক্ষা দিব লাগে, তেতিয়া দেশ আৰু জাতিৰ উন্নতি হ'ব, অন্যথাই হ'ব নোৱাৰে। 195খন দেশৰ 13খন দেশে ইংৰাজী কয়, বাকীবোৰ চব নিজৰ মাতৃভাষাতে কয়। মই সেইকাৰণে অসমীয়াতে ভাষা লৈছোঁ, যাৰ জানিলে জানিবি, নেজানিলে মোক কি হ'ব। এতিয়া তেওঁলোক যিমান পৃথিৱীত বিজ্ঞানীসকল আহে ভাষণ দিবলৈ, লিখি লৈ ভাষণ দিয়ে, জানো চা ভুলেই হ'ল নেকি, তেনেকুৱা অন্তৰৰ পৰা ক'ব নোৱাৰে। তাৰমানে প্ৰেক্টিকেল নলেজটো একদম নাই বিশ্বৰ কোনো, আৰু বিশ্বৰ কোনো এখন দেশৰ শিক্ষানীতিত পৃথিৱীত ভাল পাবলৈ শিক্ষানীতিতেই নাই। নথকাৰ ফলত জলবায়ু পৰিৱৰ্তন, COVID-19 বাপেক মৰিলেও চুব নোৱাৰে, মাক মৰিলেও চুব নোৱাৰে। তেতিয়াহ'লে আমাৰ ডক্তৰ ইঞ্জিনিয়াৰ বিজ্ঞানীসকল ক'লৈ গ'ল, কিয় ক'ব নোৱাৰে? বছৰেকত 3 মাহ 2 মাহ তেনেকৈ থাকিব লাগিব। তাৰপিছত ঠিক আছে, তাত গৈ পালোঁ, প্ৰটোকোলৰ মাজত বিপদৰ মাজত আমাক তাত বহুৱাই প্ৰগ্ৰেমটো কৰিছে। তেতিয়া ইউনেস্কোৰ বেণ্ড এম্বেচেডৰ আহিছিল, চুক্তিনামাত চহী কৰিছোঁ, ইফাল সিফাল কৰি চহী কৰি পেলাই মই কৈছোঁ 1 লাখ ল'ৰা ছোৱালীৰ লগত থাকি তাহাঁতক গছ পুলি ৰোৱাবলৈ শিকাব লাগে, সেইটো প্ৰজেক্ট। আৰু তাত গৈ ভাল লাগিছে, মেক্সিকো চৰকাৰে ভাৰতৰ হিন্দী আৰু সংস্কৃতটো ভাৰতৰ পৰা শিক্ষক নি তাহাঁতক পঢ়ুৱাবলৈ শিকাইছে, সেইটো গৌৰৱৰ অধ্যায়। তাৰপিছতে তাত যিখিনি দেখিলোঁ তাহাঁতৰ কাৰুকাৰ্যবিলাক, তেতিয়াই ইউনেস্কোৰ বেণ্ড এম্বেচেডৰক কৈছিলোঁ, মোৰ হাবিটোৰ পৰা যিটো অভিজ্ঞতা লাভ কৰিলোঁ, তেখেতক কৈছোঁ সমগ্ৰ বিশ্ব যদি বছৰেকত 7 দিন লকডাউন দিয়ে, তেতিয়াতো পৃথিৱীৰ ভাৰসাম্যটো ঘূৰি আহিব। আৰু মহিলাসকলক 60% সংৰক্ষণ দিবলৈ, মানৱ সম্পদ পৃথিৱীৰ ভাৰসাম্য ঘূৰাবলৈ মহিলাসকলৰ ভূমিকা পুৰুষতকৈ বেছি আছে। নালাগে অসমৰ মানুহে কয় কালি কাটিব নালাগে, নিজে হ'ব। মোৰ হাবিৰ পৰা অনুভৱ যিটো পাওঁ, মোৰ তাত থকা চৰাইবোৰে গছ ৰুব জানে, তাত থকা গৰুৱে গছ ৰুব জানে, হাতীয়ে গছ ৰুব জানে, হৰিণাই গছ ৰুব জানে, মহে জানে, গড়ে জানে, তাত বতাহে জানে, মহাবাহু ব্ৰহ্মপুত্ৰ জানে, কিন্তু জীৱশ্ৰেষ্ঠ মানুহটোৱে কাটিব জানে। কোনে দিলে বাৰু জীৱশ্ৰেষ্ঠ? প্ৰকৃতিয়ে আমাক দিয়া নাই, আমি নিজেই দি লৈছোঁ। এটাইতকৈ ডেঞ্জাৰাছ প্ৰাণীটোৰ মানুহ, চব খাই নহয়, সাপ বেং কুকুৰ মেকুৰী জীৱ জন্তু যিমানবোৰ আছে চব খাব পোৱাৰ কাৰণে জীৱশ্ৰেষ্ঠ। অহা ডিচেম্বৰ মাহত পুনৰ বিদেশ ভ্ৰমণলৈ যাবলৈ সাজু হৈছে এইজন অৰণ্য মানৱ যাদৱ পায়েং। বিদেশলৈ কেতিয়া যাব? আকৌ ডিচেম্বৰত গুচি যাব লাগে, কাৰণ ডিচেম্বৰত ক'তো প্ৰগ্ৰেম লোৱা নাই মই। আপোনালোক যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি আনকো এই ভিডিঅ'টো চোৱাত সহায় কৰি দিয়ে যেন।